ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া অন্য ঠাইত দেখিছিল যে কৃষ্ণ কথাবোৰ ৰাইজে খুব আঁকোৱালি লয়। কৃষ্ণ কথাবোৰ চলি থাকে, কৃষ্ণ বৰ্ণনা হয় আৰু সেইবোৰ দেখিছিল যে ৰাইজে খুব সুন্দৰকৈ লয়। লগত থকা ভকত বৈষ্ণৱসকলে তেতিয়া গুৰুজনাক ক'লে যে গুৰুজনা আমি অসমতো এনেকুৱা কিবা এটা কৰিব পাৰোঁ নেকি? তাৰ পাছতে গুৰুজনাই আহি কি কৰিলে, এভাগী নাটৰ চৰ্চা কৰিলে যে গুৰুজনাই ভাবিলে কেলিগোপাল নাটখনে ইয়াৰ আৰম্ভণি হওক। সেইকাৰণে গুৰুজনাই সেই কেলিগোপাল নাটভাগ ৰচনা কৰিলে, যিভাগী নাটত ৰাসলীলা কি, ৰাসক্ৰিয়া কি, সেই বিষয়বস্তু উপস্থাপন কৰা হ'ল প্ৰথমে। আৰু সেই কেলিগোপাল নাটৰ আধাৰতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ'ল ৰাস নৃত্য বা ৰাসলীলা। গুৰুজনাৰ দৃষ্টিভংগীৰে যদি আমি কথাখিনি আৰম্ভ কৰোঁ, আজি যে আপোনালোকে আমি সকলোৱে একেলগে যে আমি ৰাস চাবলৈ আহিছোঁ, এই ৰাস আচলতে কি? নতুনকৈ হয়তো অসমীয়াত বুজোৱাৰ প্ৰয়োজন নাই যে ৰাস কি। ৰসৰ পৰা ৰাস হৈছে, ইয়াত ৰস আছে, অৰ্থাৎ ইয়াত আধ্যাত্মিক ৰস আছে। গুৰুজনাই এই ৰাসলীলাত মূলত এটা কথাই উপস্থাপন কৰিছিল যে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন। আপুনি মই ভাবি থকাৰ দৰে পদতে পেনপেনীয়া প্ৰেম কাহিনী নহয় কৃষ্ণ ৰাধা। আপুনি মই ভাবি থকাৰ দৰে কেতিয়াবা এই যে গোপিনীসকলৰ লগত কৃষ্ণই নাচিছে, সেয়া সাধাৰণ পেনপেনীয়া প্ৰেম নহয়। কিন্তু এই প্ৰেমক এনেকৈ উপস্থাপন কৰিছে ভক্তি মাৰ্গেৰে, অৰ্থাৎ প্ৰতিগৰাকী গোপিনীয়ে যে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে নাচি আছে, গোপিনীসকল জীৱাত্মা বুলি যদি আপুনি ধৰে, প্ৰভু ভগৱন্ত অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মা, অৰ্থাৎ এই জীৱাত্মা আৰু পৰমাত্মাৰ সৈতে এক মিলন। ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ, ভগৱান শ্ৰীকৃষ্ণৰ স্পৰ্শ, ভগৱান শ্ৰীকৃষ্ণৰ গোন্ধ আৰু ভগৱান শ্ৰীকৃষ্ণৰ শব্দ, ইয়াৰ জৰিয়তে সেই গোপীসকলে পৰমাত্মাক উপলব্ধি কৰিব পাৰিছিল। আৰু সেয়াই ৰাসলীলা। গুৰুজনাই কেনেকৈ ৰাসলীলাক উপস্থাপন কৰিছিল। আপুনি মই এই কৃষ্ণ সংস্কৃতিক বুজিবৰ বাবে আপুনি মই নিজকে ভাবি ল'ব পাৰোঁ, আমিও এগৰাকী আমি গোপী। আমি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে নৃত্য নকৰিব পাৰোঁ, কিন্তু আমি যে ঈশ্বৰক পাবলৈ কামনা কৰোঁ, একান্তভাৱে যে আমি ঈশ্বৰৰ কথা ভাবি থাকোঁ, ভগৱান শ্ৰীকৃষ্ণৰ কথা যে আমি ভাবোঁ, সেয়া কৃষ্ণ ভকতিত নিৱৰ্তিত হোৱাৰ লক্ষণ। সেয়া আমি ক'ব পাৰোঁ যে আপুনি ময়ো এগৰাকী সাধাৰণ গোপী, যিধৰণে গুৰুজনাই উপস্থাপন কৰি থৈ গৈছে। গতিকে এই কথাখিনি মূলত আহে কৃষ্ণ সংস্কৃতিত। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত ভগৱান শ্ৰীকৃষ্ণ উপাস্য এক অন্যতম শাৰীত ৰখা হৈছে, আমি সকলোৱে জানো। আৰু আমাৰ অসমীয়া মানুহৰ বাবে ভগৱানৰ সৈতে আমাৰ খুব এটা ওচৰৰ সম্পৰ্ক। কাৰণ আমি এতিয়া ক'ৰবাত দুখ পালে পটককৈ কৃষ্ণ বুলি আমাৰ মুখেৰে ওলায়। কাৰোবাৰ সৈতে আপুনি গাত খুন্দা খাইছে, আপোনাৰ মুখেৰে চৰি বুলি ওলোৱাৰ সলনি প্ৰথমে কৃষ্ণ বেয়া নাপাব দেই বুলি ওলায়। আজি হঠাৎ আপোনাৰ ঘৰত কাৰোবাৰ অসুস্থতা, আপোনাৰ কিবা এটা বিপদ হৈছে, আপোনাৰ মুখেৰে ওলাব যে প্ৰভু তুমি চাবা আৰু দে কৃষ্ণ অতি যে হৈ গ'ল। আমাৰ মুখৰ পৰা এই শব্দবোৰ ওলায়, কাৰণ আমি আধ্যাত্মিক, কাৰণ আমি ঈশ্বৰক আমি বিশ্বাস কৰোঁ। গতিকে আপোনাৰ মোৰ সম্পৰ্কটো ঈশ্বৰৰ সৈতে আছে। সেই সম্পৰ্কটো এতিয়া অধিক শক্তিশালী কৰাৰ সময়। গতিকে কৃষ্ণ সংস্কৃতিৰ যিটো বাতাবৰণ আমাৰ সৃষ্টি হৈছে, কৃষ্ণ সংস্কৃতিৰ যিটো নিদৰ্শন আজি চৌদিশে বিয়পি পৰিছে, সেই কথাখিনি কিন্তু আমি এতিয়া উপলব্ধি কৰিব লাগিব। অন্ততঃ আপোনালোক দেখা হৈছে আধ্যাত্মিক চেতনাৰ বাবে বিষয়বস্তুবি বক্তাক মাতি আনিবলগীয়া হৈছে। বিভিন্ন প্ৰান্তত আলোচনী সভা পাতিব লগা হৈছে, ধৰ্ম আলোচনী সভা পাতিবলগীয়া হৈছে যে আধ্যাত্মিক চেতনা এটা আমাক লাগে। আমি অনুষ্ঠান পাতিবলগীয়া হৈছে, কাৰণ আমি এই পৰিৱেশবোৰ এতিয়া আকৌ বিচাৰিছোঁ, যিটো আজিৰ পৰা বহু বছৰ আগত এইখন অসমত তেনেকুৱা বিশৃংখল পৰিৱেশ নাছিল। গতিকে সেই পৰিৱেশটো আপুনি মই যদি আকৌ বিচাৰিছোঁ, তেন্তে প্ৰথম আমি আৰম্ভ কৰিব লাগিব আমাৰ ঘৰখনৰ পৰা। আধ্যাত্মিকতাৰ প্ৰসংগটো কৃষ্ণ সংস্কৃতিলৈ যোৱাৰ প্ৰাক মুহূৰ্তত, আমি গুৰুজনাৰ আদৰ্শৰ কথাখিনি কোৱাৰ প্ৰাক মুহূৰ্তত আপুনি ঘৰখনৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিব পাৰে। অৰ্থাৎ প্ৰতিঘৰ গৃহস্থই, প্ৰতি পিতৃ মাতৃয়ে যদি সংকল্প লয় যে আমি কেতিয়াও আমাৰ সন্তান বেয়াৰ বাবে আমি নুদুখো আনক, আমাৰ সন্তানে যদি আজি কিবা ভুল কৰিছে আমি দুখ দিম নিজক, এই কথাষাৰ যদি প্ৰতিগৰাকী প্ৰতিশ্ৰুতিবদ্ধ হয় যে আজিৰ পৰা আমাৰ সন্তানে যদি কিবা এটা ভুল কৰিছে, এয়া আমাৰ ভুলৰ বাবে কৰিবলৈ তেওঁলোকে পাৰিছে, এই সাহস তেওঁলোকে আমাৰ বাবে কৰিছে, এই কথাষাৰ যদি প্ৰতিগৰাকী পিতৃ মাতৃয়ে ভাবে, আমি আশা কৰিম যাতে কোনো ধৰণৰ বেয়া খবৰ তেনে পৰিয়ালবোৰৰ পৰা নাহে। গতিকে আধ্যাত্মিক নৈতিকতাৰ কথাবোৰ প্ৰতিখন ঘৰৰ পৰা আহে। আমি সততে দেখিবলৈ পাওঁ যে
সন্তান কাৰোবাৰ লগত ফুৰিবলৈ গৈছে, পিতৃ মাতৃয়ে পিছত কি কয়, মোৰ ল'ৰাটো ভাল আছিল, এই আমুকৰ ল'ৰাটোৰ লগত ফুৰিবলৈ গৈ গৈ ই বেয়া হ'ল। আমাৰ ছোৱালীজনী ভালেই নহয়, এই ইহঁতৰ ছোৱালীজনীহে ৰাতি লৈ গৈছে লগত, পিছদিনা দেখিব তেনেকৈ ক'ব বোলে আমাৰজনী ভাল, ইহঁতৰজনীৰ লগত গৈহে বেয়া হৈছে। কিন্তু কেতিয়াবা গম পাইছেনে যে আপোনাৰজনীৰ লগত থকাৰ বাবেহে কিজানি তেওঁগৰাকী বেয়া হৈছে, বা আপোনাৰ নিজৰ সন্তানে কি কৰিছে এই কথাটো এতিয়া উপলব্ধি কৰাৰ সময়। প্ৰতিযোগিতাবোৰ পিতৃ মাতৃৰ মাজত হ'ব নালাগে, প্ৰতিযোগিতাবোৰ সন্তানৰ মাজত যে হ'বলৈ আপোনালোকে জোৰ দিছে।